নমস্কাৰ। মই আজি ক'বলৈ আহিছোঁ মানে মই এই কাৰণে ভিডিঅ'টো বনাইছোঁ যে আমি কোৱা শুনো যে ইউটিউবত ভিডিঅ' দিলে পইচা পায়, ইউটিউবত ভিডিঅ' দিলে পইচা পায়, ইউটিউবত চেনেল খুলি ভিডিঅ' দিলে পইচা পায়। একচুৱেলি আজিকালি সকলোৰে মোবাইলত এটা চেনেল থাকে, ইউটিউবত এটা চেনেল থাকে। এই চেনেলটোত ভিডিঅ' আপলোড কৰিব পাৰি আৰু আপলোড কৰাৰ লগে লগে আপোনাৰ এটা চেনেলৰ নিজৰ নাম দি পিনি নিজে ক্ৰিয়েট কৰি পিনি এটা চেনেল ক্ৰিয়েট কৰি সেই ভিডিঅ'খিনি দিব পাৰিব আৰু আপোনাৰ ইউটিউবত এটা চেনেল থাকিব বা সকলো মোবাইলত চেনেল থাকে। তো এতিয়া কথাটো হ'ল ইউটিউবৰ এই চেনেলটোত আমাক কিমান টকা দিয়ে আৰু ইউটিউবে এটা চেনেল খোলাৰ পিছত কিমান টকা পায় এটা ইউটিউব চেনেলৰ পৰা বা কিমান ভিউছত কিমান টকা পায়। ঠিক আছে, মোৰ এটা ইউটিউব চেনেল আছে যিটোৰ নাম আছামিজ অল ইন অল বুলি কয়, যিটো তাত মই এতিয়া ভিডিঅ'টোৰ ওপৰত দিছোঁ। যদি কোনো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক। যদি ভাল লাগে মোৰ কথাখিনি পিছৰ ভিডিঅ'খিনি চাব। এতিয়া যদি ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া কথা হ'ল ইউটিউবে আমাক কিমান টকা দিয়ে বা কিমান টকা আমাক প্ৰদান কৰে। ইউটিউবে কিমান ভিউছত কিমান প্ৰদান কৰে এইটো কোনো কথা নাই। ইউটিউবে আপোনাৰ 1 মিলিয়ন ভিউৱাৰ্ছক তথাপিতো আপোনাক পইচা নিদিয়ে যদিহে আপোনাৰ ভিডিঅ' এডভাৰটাইজমেণ্ট আহে। যদি ইউটিউবৰ ভিডিঅ'ত যদি আপোনাৰ এডভাৰটাইজমেণ্ট আহে, সেই এডভাৰটাইজমেণ্টৰ ওপৰতে আপোনাক পইচা প্ৰদান কৰিব। আৰু ইউটিউবে এই পইচাখিনি ক'ৰ পৰা প্ৰদান কৰে? এটা এডভাৰটাইজ যেতিয়া দিব, সেই এডভাৰটাইজ কোম্পানীটোৱে যিটো পইচা দিয়ে তাৰ 40% ইউটিউবে ৰাখে আৰু 60% আপোনাক দিয়ে। ঠিক আছে, আপোনাৰ ভিডিঅ'টোত কেইবাৰ এডভাৰটাইজ আহিছে তাৰ ওপৰত ভিত্তি কৰিহে আপোনাক পইচা প্ৰদান কৰিব। আৰু এতিয়া কথা হ'ল ইউটিউবত কেতিয়াৰ পৰা আপোনাৰ চেনেলটো এডভাৰটাইজ আহিব বা কেতিয়াৰ পৰা আপুনি টকা ইনকম কৰিব পৰা সুবিধাটো পাব। এতিয়া কথা হ'ল আগত আছিল 10,000 ভিউৱাৰ্ছ হ'লে আপোনাৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন হয়, অৰ্থাৎ এডছেন একাউণ্টৰ লগত লিংক কৰিব পৰা হয়, এডছেন একাউণ্টৰ লগত লিংক কৰি মনিটাইজেশ্যন কৰিব পৰা হয়। কিন্তু আজিকালি ইউটিউবে এটা নতুন নিয়ম উলিয়ালে, যিটো নিয়মত এটা চেনেলে কমচে কম 4,000 মিনিট মানে 4,000 ঘণ্টা ৱাটচিং টাইম হ'ব লাগিব। মানে আপোনাৰ ভিডিঅ'টোত বা আপোনাৰ চেনেলটোত 4,000 ঘণ্টা সময় মানে ভিউৱাৰ্ছে চাব লাগিব আৰু আপোনাৰ চেনেলত 1000টা ছাবস্ক্ৰাইবাৰ থাকিব লাগিব। তেতিয়াহে আপুনি আপোনাৰ চেনেলটো মনিটাইজেশ্যন কৰিব পাৰিব বা তেতিয়াহে আপোনাৰ পইচা ইনকম কৰাৰ সুবিধাটো পাব। এতিয়া কথা হ'ল এইখিনি কাম কৰোঁতে ইউটিউবৰ জগতখনত কিছুমান সমস্যাৰ সন্মুখীন হ'ব কাৰণ হৈছে এতিয়াই মোৰ এবছৰ ওচৰা-ওচৰি হ'ল এতিয়া মোৰ চেনেলটোত 66 মান ছাবস্ক্ৰাইবাৰ হৈছে। মোৰ এতিয়ালৈকে ভিডিঅ' দি আছোঁ, মোৰ ভাল কণ্টেণ্ট নাই, একো নিজৰ কণ্টেণ্ট নাই, সেইকাৰণে যা তা ভিডিঅ' দি আছোঁ, ছাবস্ক্ৰাইবাৰ নাই, কিবা নাই। কিন্তু এটা কথা হ'ল ভাল কণ্টেণ্ট বনাওক, ভাল ভিডিঅ' বনাওক, ভিডিঅ'বিলাক বনাই পিনি যদি আপুনি ইউটিউবত প্ৰদান কৰে তেতিয়াহ'লে কি হয়, আপুনি ইউটিউব জগতখনত বহুত টকা ইনকম কৰিব। আপুনি ভাবিব নোৱাৰিব যে কিমান টকা ইউটিউবৰ পৰা আপুনি সংগ্ৰহ কৰিব পাৰিব। ইউটিউবত পইচা সংগ্ৰহ কৰাৰ কোনো লিমিট নাই, আপুনি বহুত টকা ইনকম কৰিব পাৰিব ইউটিউবৰ পৰা। যদি ভাল ভিডিঅ' বনায়, যদি আপোনাৰ টেলেণ্ট আছে ভিডিঅ' বনাওক, তেন্তে ইউটিউবত আহক। ইউটিউবত আহি বিভিন্ন ধৰণৰ নিয়মখিনি আছে, সেইখিনি চাওক, নিয়ম আছে চাওক। আৰু যদি এতিয়াও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক প্লিজ।